হেল্ল' গাইছ কাইলৈ মানে এতিয়াতো 12টা বাজি পাৰ হৈ গ'ল ৰাতি আৰু মানে এইটো ফটকা চাওক ফটকা ফুটাই দিওঁ মানে মানুহবিলাক এতিয়া শুই আছে কাইলৈ গৰু বিহুৰ কাৰণে মানে ফটকা কেইটামান কিনি আনিছিলোঁ আৰু চবেই শুই আছে আনকি আমাৰ ঘৰতো শুই আছে মানে মোৰ টোপনি নাই সেইকাৰণে মানে এই ফটকা কেইটা ফুটাই পেলাই মানুহক ভয় খুৱাই দিওঁ নাই কি এতিয়া মানে সেই কৃষ্ণ ভগৱান দুখ দিয়া নধৰিবা দেই ফটকাটো ইয়াতে ৰাখি দিওঁ আৰু আমাৰ গেটৰ ইয়াতেই মানে ফটকাটো ৰাখি দিওঁ আৰু এতিয়া জ্বলাই দিওঁ মানে ৰ'দে এতিয়া গেছ জ্বলাই লওঁ এই নুমাই থাকিলে কেনে অসুবিধা হৈছে মানে অলপ এই নুমাই থাকে নহয় এই তেৰি ইমান ভয় পান্দোৱা নহয় ইয়াতে জ্বলাই দিওঁ আকৌ তলত নাই গেছ কি মানে জুই মানে যিমানেই জ্বলাইছোঁ চেলা কাটি সিমানেই মানে নুমাই থাকিছে চেলা কাঠিকেইটা এতিয়া মানে চব মানুহ সাৰ পাই যাব ৰাতি 12টা 12:30মান বাজিছে এতিয়া চাওক না গেছ ইমান নমাই থাকিছে নহয় গেছ মানে ফাইনেলি ফুট গায়া ফটকা মানুহবিলাক ভয় খালে নে নাখালে নাজানো ইয়াতে দি দিছিলোঁ পূৰা গৰম হৈ গ'ল আৰু চালাইটো ইয়াত উপৰি পৰিলে তো এতিয়া মানুহবিলাকে ভাবিছে কি তাত ক'ত কি ফুটিলে বুলি কিনে আৰু গম পাইছে কিছুমানে ফটকা ফুটাইছে বুলি আৰু বাকীকেইটা কাইলৈ ৰাতিপুৱা আজি মানে এতিয়াতো নুশুৱেই মই 3টা বজাত ফুটাম ৰাতি তো বাই বাই